নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম তুমি আকৌ উভতি আহিবা দাদা। কথা প্ৰবীণ ৰাজবংশী। পাঠ দীপিকা ৰাজকোঁৱৰ। তুমি আকৌ আহিবা দাদা, শেষ বুলিলেই শেষ নহয়। তুমি নথকাৰ অনুভৱে আজি অনুভৱী শব্দই নিজানত নীৰৱে কান্দিছে, নজনাকৈ নীৰৱ পৰত। মনৰ নিজানত সুৰে বৰকৈ আমনি কৰিছে, এতিয়া হিয়াত মাথো ৰৈ ৰৈ বিনালে। কোনোবা অজান নেদেখা নদীৰ সিপাৰত নীলা নীলা দুচকু আজি আশাৰ চকুলোলৈ তোমাৰ সমাধিত হেজাৰ জনগণে কান্দিছে। মনত হেজাৰ সপোন লৈ বহু দিনৰ পিছত তুমি আকৌ এদিন আহিবা। শব্দই বা সুৰ হওক, মাথো নিভাঁজ কবিতাৰ হৈ, মাথো আহিবা সঁচা মানৱতাৰ। জোনাকী দেশৰ জোন হৈ তুমি এদিন উভতি আহিবা। তুমি আকৌ উভতি আহিবা দাদা। ধন্যবাদ।